হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:20 আৰু আমি এটা পুট অপশ্যন বাই কৰিছোঁ। টাইমটো যদি চাবলৈ যায় 9:20 আমি চাৰ্টখন উলিয়াই লওঁ, মানে প্ৰিমিয়াম চাৰ্টখন। তাৰপিছত আমি ডিছকাছ কৰিম ট্ৰেডটো কিয় ল'লোঁ। তো বন্ধুসকল, কাৰেণ্টলি আমাৰ লছ চলি আছে 500 টকা 600 টকা। আৰু ট্ৰেডটো লোৱাৰ আমাৰ ৰিজন হৈ গ'ল আমাৰ প্ৰিভিয়াছ ডে চাৰ্ট কনচেপ্ট। দেখিব এইকেইদিন কণ্টিনিউ গেপ আপ অপেনিং হৈ আছে। আমি কালিৰ ছেশ্যনত আমি কি কৰিছিলোঁ, যিটো প্ৰিভিয়াছ ডে চাৰ্ট ৰিপিট কনচেপ্টটো আমি ইউজ কৰা নাছিলোঁ। আৰু কালি আমি আমাৰ অলপ ক'ব গ'লে বেডলাকে গৈছে। কালি আমি ডিছকাছ কৰি আছিলোঁ যে ডাব্লিউ পেটাৰ্ণটোত কি হয়, ব্ৰেকআউট দিলে কি হয়, বায়াৰ্ছ আহে, আৰু বায়াৰ্ছ আহিলেও কি হয়, মাৰ্কেট তলত অহাৰ হাই চান্সেছ। দেখি পিনে আমাৰ ষ্টপ লছটো হিট কৰিছে। আমাৰ ষ্টপ লছ হিট কৰি দিছে, মাৰ্কেট ভালেখিনি তললৈকে আহিছিলে। হয়তো আমি টাৰ্গেট নাপালোহেঁতেন, কিন্তু আমাৰ লছটো নিশ্চয় কমিলেহেঁতেন। আৰু যিটো আমাৰ ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছে, আমি ইয়াৰলৈকে এটলিষ্ট ট্ৰেডটো হোল্ড কৰিব পাৰিলোহেঁতেন যদিহে আমাৰ ষ্টপ লছ হিট নহ'লহেঁতেন। আমি এণ্ট্ৰি ক'ৰবাত লৈছিলোঁ। তো আমাৰ এণ্ট্ৰিটো অকণমান ওপৰত হৈ যোৱা হয়, হয়তো আমি টাৰ্গেট পালোহেঁতেন। আজি যিহেতু গেপ আপ অপেনিং হৈছে, আজি আমি ট্ৰেডটো লৈছোঁ যাতে আজি মাৰ্কেট কি কৰিব, ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিব। এটলিষ্ট এই লেভেলটো যিটো ছাপৰ্ট লেভেল এটা হৈ আছে, এই লেভেলটো ব্ৰেকডাউন দিব। ব্ৰেকডাউন দিলে আমাৰ টাৰ্গেট হিট হ'ব। তো এইটোৰ কাৰণে আমি ট্ৰেডটো লৈছোঁ, চাৰ্ট ৰিপিট কনচেপ্টতে আমি ট্ৰেডটো লৈছোঁ। এতিয়া আমাৰ ট্ৰেডটো প্ৰফিটত আহিব, লছত আহিব, তাৰ কাৰণে আমাৰ এণ্ট্ৰিটো বহুত মেটাৰ কৰে। আজি আমাৰ এণ্ট্ৰি বা কেনেকুৱা হ'ল, এতিয়া আমি ট্ৰেডটো অলপমান দূৰ গ'লেহে গম পাম। কাৰেণ্টলি দিও ভাল ৰেড কেণ্ডেলে বনাই আছে। যদি আমি বন্ধুসকল, আপোনালোকে ক'বচোন, জিৰ' ধাৰ আপোনালোকৰ এনেকুৱা প্ৰব্লেম দি আছে নে মোৰে কিবা লেপটপতে প্ৰব্লেম, মই নাজানো। মানে বহুত ডিষ্টাৰ্ব দি আছে। তো দেখিব এইবিলাক আপডেট নহয় পটককৈ। তো দেখিব বন্ধুসকল, প্ৰফিট আমাৰ এতিয়া 1000 ওপৰত চলি আছে। তো বন্ধুসকল দেখিব আমাৰ ভালে প্ৰফিট দেখাই আছে, 2324 প্ৰফিট দেখাই আছে। আমি যদি চাৰ্টত চাবলৈ যাওঁ, ভালে কেণ্ডেল বনাই আছে। তো বন্ধুসকল, এইটো এটা ক্লজিং প্ৰাইচ হৈ গ'ল আমাৰ। তো ক্লজিং প্ৰাইজৰ ওচৰত অকণমান হোল্ড কৰিলে ভালে হয়। তো আমাৰ ব্ৰেকডাউনটো ষ্ট্ৰং হ'ব। আমি এটলিষ্ট ট্ৰাই কৰিম, এই লেভেলটোলৈকে আহিলে আমাৰ টাৰ্গেট হিট হোৱাৰ চান্সেছ থাকিব, বা এই লেভেলটো বা গোটেই ল'টোলৈকে যদি মাৰ্কেট আহে ভালে। আৰু যদি কুইক মমেণ্টাম দি যদি 54,000 লেভেললৈকে আহি যায়, সেইটোতো ভালেই। কিন্তু আমাক ইমান দূৰলৈকে টাৰ্গেট নালাগে। আমাৰ এটলিষ্ট এই ল'টো ব্ৰেক হ'লে আমাৰ টাৰ্গেট হিট হ'ব। তো বন্ধুসকল, ইয়াতে যদি চাবলৈ যায়, তো দেখিব যিটো প্ৰাইজ একশ্যনটো কালিৰ নিচিনা একজেক্টলি ছেম বনাইছে। কালিৰ প্ৰাইজ একশ্যনটো চাওক, এই লেভেলটোত। আৰু আজিও দেখিব একজেক্টলি ছেম প্ৰাইজ একশ্যন বনাই আছে। মই আপোনালোক দেখাই দি আছোঁ। দেখিব আজিও একজেক্টলি ছেম প্ৰাইজ একশ্যন বনাই আছে। গতিকে কালি দেখিব ইয়াৰ পৰা মাৰ্কেট কি কৰিছিলে, ওপৰলৈকে গুচি গৈছিলে, আমাৰ ষ্টপ লছ হিট হৈ গৈছিলে। কিন্তু আজি মাৰ্কেট ওপৰত যাব নালাগে। আজি মাৰ্কেট ইয়াৰ পৰা কি হ'ব লাগে, ফল হ'ব লাগে। তো বন্ধুসকল দেখিব ধুনীয়া এটা স্পাইক দিছে। প্ৰফিটটো দেখিব আমাৰ 3000 ক্ৰছ কৰিলে। দেখিব বেংক নিফটি ধুনীয়া ৰেড কেণ্ডেল দুটা বনাই আছে। তো বন্ধুসকল দেখিব আমাৰ ভাল প্ৰফিট দেখাইছিলে 53 পইণ্টছ প্লাছ। তাৰপৰা দেখিব এতিয়া ব্ৰেক ইভেনৰ ওচৰত চলি আছে। আৰু বেংক নিফটি যদি চাবলৈ যায়, বেংক নিফটি যদিও ক্লজিং প্ৰাইচটো ব্ৰেকডাউন দিছে হয়, কিন্তু মাৰ্কেট দেখিব এটা যিটো ছুইং আছিলে, ছুইঙৰ ওচৰতে হোল্ড কৰি আছে। আৰু আমি এক্সপেক্টেশ্যন ৰাখিম যে মাৰ্কেট এই ছুইংটো, যিটো ছুইঙৰ ল' আছিলে, ৰ'টো ব্ৰেকডাউন দিব। ব্ৰেকডাউন দিলে আমাৰ টাৰ্গেট হিট হৈ যাব। কাৰণ আমি এইটো পইণ্টতে আমি কমচে কম 3700 3800 আমি প্ৰফিট দেখিছিলোঁ। গতিকে আমাৰ আৰু অকণমান মোমেণ্টাম দিলে, আমাৰ এই লেভেলটো ব্ৰেকডাউন দিলে আমাৰ টাৰ্গেট হিট হোৱাৰ চান্স থাকিব। কিন্তু মাৰ্কেট দেখিব ইয়াৰ পৰা ওপৰত যাব ট্ৰাই কৰি আছে, কিন্তু যাবতো নালাগে বাৰু, তলতেই আহিব লাগে। ঠিক আছে, চাওঁচোন, ৱেইট কৰোঁ কি হয় বাৰু। টাইম হৈছে একজেক্টলি 10টা বাজিছে। আৰু দেখিব কাৰেণ্টলি আমাৰ প্ৰফিট আকৌ 3000 প্লাছ চলি আছে। আমি যদি চাবলৈ যাওঁ, ঠিকে কেণ্ডেলবিলাক বনাই আছে। তো নিফটি দেখিব, নিফটি আজি ওপৰতে হোল্ড কৰি আছে। টাইম হৈছে 10:10 আৰু দেখিব মাৰ্কেট বাৰে বাৰে আমাৰ প্ৰফিট 3000 ক্ৰছ কৰে, 3000 ক্ৰছ কৰে, মাৰ্কেট ৰিভাৰ্চেল দিয়ে। ৰিভাৰ্চেল মানে এনেকুৱা ৰিভাৰ্চেল নহয় যে লছত আহি গৈছে। তো আমাৰ দেখিব মাৰ্কেট আমি ট্ৰেডটো লোৱাৰ পৰাই অকণমান লছ দেখাইছিলে 660 টকা। তাৰপৰা মাৰ্কেট কণ্টিনিউ প্ৰফিটতে আছে। তো আমাৰ কাৰণে সেইটো ভাল। কিন্তু ইমানবাৰ মানে টাৰ্গেটৰ দেখিব বেছি দূৰত নাই, টাৰ্গেটৰ পৰা ওচৰতে আছে। তো ওচৰৰ পৰা বাৰে বাৰে ঘূৰি আহি থাকিলে দিগদাৰ হয়, মানে হোল্ড কৰিবৰ কাৰণে ট্ৰেডটো। ষ্টিল আমি ফুল টাৰ্গেটলৈকে বাৰু হোল্ড কৰিমেই বাৰু। তো সোনকালে এই লেভেলটো যদি ব্ৰেকআউট দি ক্লজিং দিয়ে, তেতিয়া আমি এক্সপেক্ট কৰিম যে হয়তো টাৰ্গেটটো সোনকালে পাম। নহ'লে আকৌ যদি ৰিভাৰ্চেল দিয়ে, ৰিভাৰ্চেলটো যদি অকণমান বেছি ষ্ট্ৰং ৰিভাৰ্চেল হৈ যায়, আকৌ লছৰলৈকে আহি যায়, তেতিয়া টাৰ্গেট পাবলৈ দিগদাৰ হৈ যায়। ইয়াতে যদি ক্লজিং এটা দি দিয়ে ধৰক, তেতিয়া মাৰ্কেট টাৰ্গেটটো পোৱা ইজি থাকে। আৰু সোনকালে টাৰ্গেট দিয়া হ'লে আমি টাৰ্গেটটো ডাঙৰ কৰিব ট্ৰাই কৰিব পাৰোঁ। মাৰ্কেটে যদি টাইম লৈ থাকে, কি আমাৰ ডিকে ষ্টাৰ্ট হয়, ডিকে ষ্টাৰ্ট হোৱাৰ পিছত আমাৰ ডাঙৰ প্ৰফিটৰ কাৰণে আমি এইম কৰিব নোৱাৰোঁ। তো বন্ধুসকল দেখিব, যেনেকৈ কৈছিলোঁ ব্ৰেকআউট দিছে, খালি ক্লজিংটো ইয়াৰ তলত নহ'লে হ'ল। দেখিব আগৰবাৰো এবাৰ গৈছিলে বাৰু, কিন্তু উইক বনাই ৰিভাৰ্চেল দিলে।
আমাৰ এটা ক্লজিং লাগে ওপৰত এই লেভেলটোৰ ওপৰত আমাৰ দেখিব টাৰ্গেটৰ পৰা মাত্ৰ আৰু ধৰি লওক 11-12 পইণ্ট আছে 1000 টকা এটা লাগে এক্সট্ৰা টাৰ্গেট পাবলৈ তো যদি মাৰ্কেটত মোমেণ্টাম ভাল হয় আমি অলপ ভাল প্ৰফিট বুক কৰিবলৈ ট্ৰাই কৰিম এটা ভাল হৈছে বন্ধুসকল ক্লজিংটো কৰিছে ক্লজিং কৰিলে আমাৰ এটা কনফিডেঞ্চ এটা আহি যায় যে অ'কে মাৰ্কেট ইয়াৰ পৰা ওপৰত যাব কাৰণ এই লেভেলটো এটা আপোনাৰ আমাৰ ষ্ট্ৰং ৰেজিষ্টেঞ্চ লেভেলৰ কাম কৰি আছিলে তো বন্ধুসকল দেখিব আমাৰ ফাইনেলি টাৰ্গেট হিট হৈ গ'ল 5000 ওপৰতে চলি আছে গতিকে চাওঁ স্পাইকত আমি কিমান প্ৰফিট পাব পাৰোঁ তো বন্ধুসকল দেখিব মাৰ্কেট আমাৰ টাৰ্গেট দিলে টাৰ্গেটৰ ওপৰতে আমাৰ ট্ৰেড কৰি আছিলে কিন্তু দেখিব মাৰ্কেট এটা ষ্ট্ৰং ৰেড কেণ্ডেল বনাইছে আমাৰ 5300 মান প্ৰফিট দেখালে তাৰপৰা দেখিব এতিয়া 4000 চলি আছিলে আমি এক্সপেক্ট কৰিছিলোঁ যে অলপ মোমেণ্টাম দিব 6000ৰ ওপৰত বা তেনেকৈ 5500ৰ ওপৰত আমি বুক কৰিব ট্ৰাই কৰিম কিন্তু উল্টা দেখিব মাৰ্কেট টাৰ্গেট দিয়ে ৰিভাৰ্চেল দিলে অকল এইটোৱে প্ৰব্লেম হয় যদি মাৰ্কেট ধৰক আমি কেতিয়াবা ডাঙৰ টাৰ্গেটৰ কাৰণে ট্ৰাই কৰোঁ মাৰ্কেট ৰিভাৰ্চেল দিয়ে আৰু ৰিভাৰ্চেলটো কেতিয়াবা ইমানে ষ্ট্ৰং হয় ইয়াৰ পৰা আকৌ কি হয় হয়তো প্ৰফিট দিয়ে বাৰু এনেকুৱা নহয় যে সদায় ইয়াৰ পৰা ষ্টপ লছে হিট হৈ যায় মাৰ্কেট বহুত দিন এনেকুৱা টাৰ্গেটো দিয়ে অলপ ভাল টাৰ্গেটো দিয়ে কিন্তু ইমান টাইম লৈ যিটো মানে প্ৰব্লেম কৰে অলপমান ৰিট্ৰেচমেণ্ট দি যদি ওপৰত যায় তেতিয়া প্ৰব্লেম নাথাকে আকৌ তললৈকে আহিব আকৌ হোল্ড কৰিব আকৌ এঘণ্টামান টাইম স্পেণ্ড কৰি যদি টাৰ্গেট দিয়ে দেখাটো ভাল লাগে যে অ'কে টাৰ্গেট দিলে ফাইনেলি কিন্তু যোনে ট্ৰেড কৰে হোল্ড কৰি থাকে তেওঁহে গম পায় মানে মেণ্টেলি কি চলি থাকে গতিকে আমি এক্সপেক্ট কৰিম যে ইয়াৰ পৰা এটা কুইক মোমেণ্টামত আমাৰ টাৰ্গেট হিট হওক বুলি এইটো এটা আমাৰ ৰেজিষ্টেঞ্চ লেভেল আছিলে ৰেজিষ্টেঞ্চ ব্ৰেকআউট দিছে ৰিট্ৰেচমেণ্ট কৰিছে মাৰ্কেট ওপৰত যাওক আমি এইটো প্ৰাইজ একশ্যন এক্সপেক্ট কৰিম বন্ধুসকল দেখিব আকৌ আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰতে চলি আছে আমাক এটা স্পাইক লাগে স্পাইকত আমি ওলাব ট্ৰাই কৰিম কাৰণ প্ৰফিট যদিও আমি 1:1 ৰিস্ক টু ৰিৱাৰ্ড ৰাখোঁ আমি সদায় প্ৰফিটটো অকণমান বেছি কৰিবলৈ ট্ৰাই কৰোঁ বা 1000 টকাৰ ঠাইত ধৰি লওক 6000 টকা পালোঁ কেতিয়াবা 7000 পালোঁ তেনেকৈ আমি ট্ৰাই কৰোঁ তেনেকৈ আমাৰ ৰিস্ক ৰিৱাৰ্ডটো মেনেজ হৈ থাকে তো বন্ধুসকল দেখিব কণ্টিনিউ টাৰ্গেটতে মাৰ্কেট চলি আছে কিন্তু যিটো স্পাইক আমি এক্সপেক্ট কৰি আছোঁ তেনেকুৱা স্পাইক পোৱা নাই অলপ ভাল প্ৰফিটৰ কাৰণে তো আমি এইবাৰ 5000 টকাৰ ওপৰত আমি ওলাই যাম আৰু তো বন্ধুসকল টাইম হৈছে 10:32 আৰু আমি টাৰ্গেটৰ ওপৰতে মাৰ্কেট বুক কৰি দিলোঁ আমি টাৰ্গেট বুক কৰিলোঁ 5300 টকা অলপতো বেছি প্ৰফিট বুক কৰাৰ এইম আছিলে 6000+ কিন্তু মাৰ্কেট দেখিব কণ্টিনিউ আমাৰ যিটো টাৰ্গেটৰ ওচৰতে ইমান টাইম হোল্ড কৰিছে বাৰে বাৰে টাৰ্গেট দেখায় এবাৰ দুবাৰ ইয়াতে দুব দুবাৰ তিনিবাৰ মানে 5-6 টাইমছ টাৰ্গেট দেখায় আকৌ প্ৰফিট কমি যায় আকৌ যদি মাৰ্কেট ধৰি লওক আৰু মাৰ্কেট এনেকুৱা এটা লেভেলত আছে যদিও আমি কৈ আছোঁ মাৰ্কেট তললৈকে আহিব লাগে কেণ্ডেলবিলাক দেখিব একদম শ্ল' এণ্ড ষ্টেডি মানে ইমান কনভিনচিং ৰেড কেণ্ডেল বনোৱা নাই তো এইটো এটা ছাপৰ্ট লেভেলো হয় তো আমাৰ এইম আছিলে যে মাৰ্কেট এই দুটা লেভেল মই দেখাই দিছোঁ আপোনালোকক এটা আছিলে এই লেভেলটো ব্ৰেকডাউন দিব বুলি আমি কৈ আছিলোঁ আৰু দেখিব এক্সাক্টলি সেই লেভেলটোৱে মাৰ্কেটে ব্ৰেকডাউন দিলে বুলি ক'ব পাৰি আৰু এটা আছিল এই লেভেলটো আমি আছিলে এই লেভেলটো ব্ৰেকডাউন দিলে আমি ওলাই যাম কিন্তু মাৰ্কেট দেখিব মানে কণ্টিনিউ ব্ৰেকডাউন দিলে হোল্ড কৰিব পাৰি মাৰ্কেট দেখিব বাৰে বাৰে আহিছে ছাপৰ্ট লোৱাৰ নিচিনা মাৰ্কেট যদি আপোনাৰ ৰিভাৰ্চেল দি দিয়ে তেতিয়া আমাৰ আকৌ প্ৰব্লেম হৈ যাব তো বন্ধুসকল আমি ট্ৰেডটো কিয় ল'লোঁ তাকে ডিছকাছ কৰোঁ তো বন্ধুসকল ট্ৰেডটো লোৱাৰ আমাৰ ৰিজন হৈ গ'ল চাৰ্টিফিকেট কনচেপ্ট প্ৰিভিয়াছ ডে দেখিব মাৰ্কেট কি কৰিছিলে গেপ ডাউন অপেনিং হয় মাৰ্কেট ক্লজিং প্ৰাইজৰ ছাপৰ্ট লৈ মাৰ্কেট ওপৰত গৈছিলে গতিকে আজি আমাৰ গেপ আপ অপেনিং ছেম অপেনিং আকৌ ছেম ৰেড কেণ্ডেল বনাইছে কালিও ৰেড কেণ্ডেল বনাইছে আজিও ৰেড কেণ্ডেল বনাইছে গতিকে আজি আমাৰ এইম আছিলে যে মাৰ্কেটে ক্লজিং প্ৰাইজৰ ছাপৰ্ট নলয় ক্লজিং প্ৰাইজৰ কি দিব ব্ৰেকডাউন দিব মাৰ্কেট তললৈকে আহিব সেইকাৰণে আমি আজি পুট অপশ্যন লৈছিলোঁ তো চিম্পল সেইটোৱে আমাৰ লজিক আছিলে বেলেগ একো লজিক নাছিলে তো আৰু আমাৰ দেখিব মাৰ্কেট বাৰু আজি আমাৰ প্ৰিমিয়াম ভালে বাঢ়িছে আমি ক'ত বা ট্ৰেডটো লৈছিলোঁ চাই দিছোঁ ৰ'ব কিমান পইণ্ট কেপচাৰ কৰিছোঁ 920ত আমি ট্ৰেড লৈছোঁ 920ৰ কেণ্ডেল হৈ গ'ল অ'কে এইটো কেণ্ডেলত আমি ৰানিং কেণ্ডেলত ট্ৰেড লৈছোঁ তো বন্ধুসকল চাওক কেতিয়াবা মাৰ্কেট আজি চাওক মাৰ্কেটে 117 যদি ভালকৈ ড্ৰ কৰোঁ 120 হ'ব তো আজি আমাৰ 120 পইণ্টছতে আমাৰ টাৰ্গেট দি দিলে হয়নে আৰু বন্ধুসকল কেতিয়াবা যদি চাবলৈ যায় আমাক কেতিয়াবা 160 170 পইণ্টছতো আমাৰ টাৰ্গেট নিদিয়ে আমাৰ আকৌ লছ হৈ 60-70 পইণ্টছতো আমাৰ লছ দি দিয়ে কিন্তু আজি দেখিব আজি প্ৰিমিয়াম বহুত ধুনীয়া বাঢ়িছে 120 পইণ্ট য'ত আমাৰ 130-140 পইণ্টছ আমাৰ টাৰ্গেট থাকে তাতেও আমাৰ টাৰ্গেট নিদিয়ে আজিকালি 150-160 পইণ্টছ গ'লেহে আমাৰ টাৰ্গেট দিয়ে কিন্তু আজি দেখিব প্ৰিমিয়াম বহুত ধুনীয়া প্ৰিমিয়াম বাঢ়িছে 120 পইণ্টছত আমাৰ যিটো 70 পইণ্টছ টাৰ্গেট থাকে টাৰ্গেট হিট হৈ গ'ল তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ